কৰজোৰে আমাৰ দলটোৰ তৰফৰ পৰা আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো যিহেতু এটো এটা ভাৰত মাতা কি নবীন খুনৱাল আৰু তেওঁৰ দল
বিচাৰিছোঁ আচলতে আমি সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আমি কৰজোৰে আমাৰ দলটোৰ তৰফৰ পৰা আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ যিহেতু এইটো এটা খুব তাৎক্ষণিকভাৱে আয়োজন কৰা এটি অনুষ্ঠান সেইবাবে আমাৰ যি সাজ আচলতে সকলোৱে গম পাইছে আমি যাত্ৰাৰ পৰা আহি ইয়াতে প্ৰৱেশ কৰিছোঁ আৰু সেয়েহে আমাৰ এই বিহুৰ আৰু এই গামোচাখন আচলতে কান্ধত লোৱাৰ যি গৌৰৱ সেই গৌৰৱ আমি ল'বলৈ আমাৰ এই ড্ৰেছটো উপযুক্ত আমাৰ সাজ পোছাকযোৰ আচলতে উপযুক্ত হোৱা নাই সেইবাবে আমি আমাৰ দলটিৰ তৰফৰ পৰা সকলোলৈকে আমি ক্ষমা বিচাৰিছোঁ আৰু আগন্তুক যাতে আমাৰ এই অঞ্চলৰ পৰা দুলীয়াজানৰ দৰে এনে এটি অঞ্চলৰ পৰা আৰু অলেখ শিল্পীয়ে অসম চৰকাৰৰ এই প্ৰচেষ্টাত উপকৃত হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ আজি ভীষণ আমি গৌৰৱ অনুভৱ কৰিছোঁ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা আজি সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিছিলে আৰু সেই প্ৰতিযোগিতাত আমাৰ দুলীয়াজানৰ দিহিংপৰীয়া দলৰ নবীন সোণোৱালৰ নেতৃত্বত বুঢ়ী দিহিং দলৰ নবীন সোণোৱালৰ নেতৃত্বত যি দলে গৈ প্ৰতিযোগিতাত তেওঁলোকে প্ৰথমতে আমাৰ পঞ্চায়ত সমষ্টিৰ লেভেলত পঞ্চায়ত লেভেলত এনেকুৱা ধৰণৰ সংগ্ৰামখন কৰি গৈ অসমত দ্বিতীয় স্থান চি গ্ৰুপৰ দ্বিতীয় স্থান পাবলৈ সক্ষম হ'ল তাৰ কাৰণে আমি প্ৰত্যেকজন অসমীয়াই আজি ডিব্ৰুগড় জিলাবাসীয়ে গৌৰৱ অনুভৱ কৰিছোঁ আৰু তাৰে শেষত আজি কালি আহি তেওঁলোকে পালেহি দুলীয়াজান পোৱাৰ লগে লগে আমি বিহু সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা তেওঁলোকক আজি আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আমি দুলীয়াজান ইউনিয়ন হলত পাতি তেওঁলোকক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ ভাল লাগিছে আচলতে খুব আনন্দৰ মুহূৰ্ত যি সাংস্কৃতিক মহাসংগ্ৰাম 2023 আৰু 24 আমাৰ কাৰণে আমাৰ সকলো শিল্পীৰ কাৰণে চৰকাৰৰ আমাক দিয়া এটি ডাঙৰ উপহাৰ আচলতে আমি উপহাৰ বুলি ভাবোঁ আৰু এই সাংস্কৃতিক মহাসংগ্ৰামত আমি যিমানখিনি পৰ্যায় অতিক্ৰম কৰি আজি এই ৰাজ্যিক পৰ্যায়ত আমি সফলতা পাবলৈ সক্ষম হৈছোঁ বিভিন্ন গাঁৱৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ বহুতো শিল্পীয়ে এই মঞ্চখন আজি ইমান ডাঙৰ এখন মঞ্চ পাবলৈ সক্ষম হৈছে এই আপাহতে আমাৰ সকলোৰে ফালৰ পৰা আমি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা আমাৰ সকলোৰে মৰমৰ মামা সাংস্কৃতিক মন্ত্ৰী শ্ৰদ্ধাৰ বিমল বৰা ডাঙৰীয়াক আমাৰ সকলোৰে তৰফৰ পৰা আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ তেৰজ গোৱালা ডাঙৰীয়াকো আমি ইয়াৰ এই মাধ্যমৰ যোগেদিয়ে আমি আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক ইমান ডাঙৰ এখন মঞ্চ সঁচাই দিয়াৰ বাবে আৰু এই সাংস্কৃতিক যি মঞ্চখন আমাক দিলে এই সুবিধাখন যাতে প্ৰতি বছৰে চৰকাৰে দিয়ে তাৰ বাবে আমি